ঘটনাটো হ'ল আজি ৰাতিপুৱা আমি 4:30 মানত এখন ৰেলৱেৰ পৰা মেম' পাওঁ। এই মেম'ৰ ভিত্তিত মানে এটা দুৰ্ঘটনা ঘটিছিল। পাতিলাদহাৰ ষ্টেচন নাপাতে 1 কিলোমিটাৰমান মান এটা মানুহ ৰেলৰ বেংগালুৰু ট্ৰেইনখন আছিল, তাৰ পেলাই পৰি গৈছিল। তাতে থকা ডিউটিয়ে মাণিকপুৰ হস্পিটেললৈ লৈ গৈছিল, কিন্তু মানুহজন ডেথ হৈছে। মানুহজনৰ এতিয়ালৈকে আমি তাক চিনাকি কৰিব পৰা নাই। তাৰ লগত কোনো ধৰণৰ ডকুমেণ্টছ নাই, খালি কাপোৰ খানিখিনি আছে। গতিকে আপোনালোকৰ থ্ৰুতে জনাব বিচাৰোঁ যে এই মানুহজনৰ কোনোবা যদি সন্ধান পায় তাৰ আমাৰ লগত যোগাযোগ কৰিলে আমি বাৰু উপকৃত হ'ম। ঘটনাটো হ'ল আজি ৰাতিপুৱা আমি 4:30 মানত এখন ৰেলৱেৰ পৰা মেম' পাওঁ। এই মেম'ৰ ভিত্তিত মানে এটা দুৰ্ঘটনা ঘটিছিল। পাতিলাদহাৰ ষ্টেচন নাপাতে 1 কিলোমিটাৰমান এটা মানুহ ৰেলৰ বেংগালুৰু ট্ৰেইনখন আছিল, তাৰ পেলাই পৰি গৈছিল। তাতে থকা ডিউটিয়ে মাণিকপুৰ হস্পিটেললৈ লৈ গৈছিল, কিন্তু মানুহজন ডেথ হৈছে। মানুহজনৰ এতিয়ালৈকে আমি তাক চিনাকি কৰিব পৰা নাই। তাৰ লগত কোনো ধৰণৰ ডকুমেণ্টছ নাই, খালি কাপোৰ খানিখিনি আছে। গতিকে আপোনালোকৰ থ্ৰুতে জনাব বিচাৰোঁ যে এই মানুহজনৰ কোনোবা যদি সন্ধান পায় তাৰ আমাৰ লগত যোগাযোগ কৰিলে আমি বাৰু উপকৃত হ'ম।